Hello friends, welcome from my Jyoti classroom. আজি তোমালোকৰ 12th ক্লাছৰ কাৰণে লজিক এণ্ড ফিলসফিৰ এটা ভিডিঅ' মই লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টোত মই তোমালোকৰ কাৰ্যকাৰণ বিধিয়ে পাঠটোৰ ওপৰত ভিত্তি কৰি মই আচলতে কেইটামান টপিক আজি বাছি লৈছোঁ কাৰণ আৰু উপকাৰণ সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকাৰণ প্ৰযোজক আৰু সংস্থা কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণ আৰু এৰিষ্টটলৰ যি উপকাৰণ বা কাৰণৰ শ্ৰেণী বিভাজন এই গোটেইকেইটা টপিকৰ ওপৰত আজিৰ ভিডিঅ'টো মই তোমালোকলৈ প্ৰস্তুত কৰিছোঁ আশা কৰোঁ তোমালোকে নিশ্চয় ভাল পাবা এইখিনিতে তোমালোকলৈ মোৰ এটি অনুৰোধ যে মোৰ চেনেলটোলৈ যিসকল ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী নতুনকৈ আহিছা সকলোৱে যাতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা কমেন্ট কৰি দিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কাষত থকা বেল আইকনটো ক্লিক কৰিবা নতুন নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে লেটস গো টু ষ্টাৰ্ট দ্য ক্লাছ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে মই ক্লাছ 12ৰ লজিক এণ্ড ফিলসফিৰ এটা টপিক আনিছোঁ যে কাৰণ সম্পৰ্কে এৰিষ্টটলৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা এই কুৱেশ্যনটোৰ ওপৰত মই ডিছকাছ কৰিছোঁ 2019 আৰু 18ত আহিছে ইয়াৰ ওপৰত কুৱেশ্যন এৰিষ্টটলছ ভিউজ অফ কজেশ্যন এতিয়া এৰিষ্টটলৰ মতে কাৰণ চাৰিটা বুলি কোৱা হৈছে এক নম্বৰ উপাদান কাৰণটোক আমি ইংৰাজীত ক'ব পাৰোঁ মেটেৰিয়েল কজ বুলি ক'ব পাৰোঁ মেটেৰিয়েল কজ এই উপাদান কাৰণ কাক বোলে যে যি দ্ৰব্য বা পদাৰ্থৰে কোনো কাৰ্য উৎপন্ন কৰা হয় তাকে উপাদান কাৰণ বোলে এতিয়া উপাদান কাৰণটো আমি কেনেকৈ বুজি পাম যে এটা উপাদান কাৰণ বনাবলৈ যাওঁতে আমাক প্ৰথমতে প্ৰয়োজন হয় কিখিনি দ্ৰব্যখিনি বা পদাৰ্থ মানে যিখিনি বস্তু সেই বস্তুখিনি প্ৰয়োজন হয় তাৰ ওপৰত ভিত্তি কৰি আমি কামটো কৰিব পাৰোঁ ঠিক সেইদৰে এটা এক্সাম্পল ল'লোঁ যে কাপোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত সূতাখিনি হৈছে উপাদান কাৰণ এতিয়া কাপোৰখিনি তৈয়াৰ কৰিবলৈ যাওঁতে আমাৰ প্ৰয়োজনীয় দ্ৰব্য বা পদাৰ্থটো হ'ল কি সূতা গতিকে কাপোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত বস্তুখিনি হ'ল সূতা গতিকে সেই সূতাখিনি হ'ল আচলতে আমাৰ কাপোৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত কি কাৰণ বুলি আমি ক'ব পাৰোঁ উপাদান কাৰণ বুলি ক'ব পাৰোঁ 2 নম্বৰ আকাৰগত কাৰণ দ্ৰব্য বা পদাৰ্থৰ ওপৰত যি আকাৰ দি কাৰ্য উৎপন্ন কৰা হয় তাকে আকাৰগত কাৰণ বোলে যেনে কাগজত কিতাপৰ আকাৰ দিয়াটো এতিয়া আকাৰগত কাৰণটো আচলতে আমি ক'ব পাৰোঁ ফৰ্মেল কজ বুলি ক'ব পাৰোঁ এটা ফৰ্মেল কজ এতিয়া আকাৰগত কাৰণটো কেনেকুৱা যে যিখিনি দ্ৰব্য বা যিখিনি পদাৰ্থ সেই পদাৰ্থখিনিৰ ওপৰত যিটো আমি শেপ বা যিটো আমি আকাৰ দিম সেইখিনি হৈ যাব আকাৰগত কাৰণ যে কাগজখিনি লৈ ল'লোঁ দ্ৰব্য হিচাপে এতিয়া কাগজখিনিত যেতিয়া এখন কিতাপৰ আমি আকাৰ দি দিম কি হৈ যাব আকাৰগত কাৰণ 2 নম্বৰ হৈছে নিমিত্ত কাৰণটো আচলতে আমি ক'ব পাৰোঁ ইফিচিয়েণ্ট কজ বুলি ক'ব পাৰোঁ ইফিচিয়েণ্ট কজ কোনো কাৰ্য উৎপন্ন কৰিবলৈ যাওঁতে আচলতে কামটো কৰিবলৈ যাওঁতে ব্যক্তিজনৰ যদি তাত পাৱাৰ শক্তি ইয়াতে শক্তি কথা আছে চোৱা ইয়াতে দক্ষতা কথা আছে ইয়াতে কৌশল মেথড যদি ব্যক্তিজনে কাৰ্যটো উৎপন্ন কৰিবলৈ যাওঁতে তেওঁৰ যিখিনি পাৱাৰ যিখিনি তেওঁৰ এবিলিটি যিখিনি তেওঁৰ আচলতে মেথড যিখিনি আমাৰ কৌশল সেইখিনি যেতিয়া প্ৰয়োজন হ'ব তাকে আমি নিমিত্ত কাৰণ বুলি ক'ব পাৰোঁ যেনে তোমাৰ এটা এক্সাম্পল লৈছোঁ চোৱা ঘটৰূপ কাৰ্যৰ ক্ষেত্ৰত কুম্ভ কাৰ্জন হৈছে নিমিত্ত কাৰণ এতিয়া ঘট মানে আমাৰ যিবিলাক মাটিৰ বাচন হওক সেই বাচনবিলাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত যিজন ব্যক্তিয়ে বনায় তাকে আমি কৈছোঁ যে কুম্ভকাৰ বুলি কৈছোঁ গতিকে সেই কুম্ভকাৰজন হ'ল আচলতে ঘটখিনি বনোৱাৰ ক্ষেত্ৰত তেওঁ হ'ল নিমিত্ত কাৰণ ঠিক সেইদৰে 4 নম্বৰ কাৰণটো হৈছে পৰিণাম কাৰণ বুলি কোৱা হৈছে পৰিণাম মানে ফাইনেল কজ বুলি কোৱা হৈছে এইটো হ'ল ফাইনেল কজ গতিকে যি উদ্দেশ্যৰে কোনো এটা কাৰ্য উৎপন্ন কৰা হয় তাকে পৰিণাম কাৰণ বুলি কোৱা হয় যেনে ধৰি ল'লোঁ আমাৰ তৰ্ক বিজ্ঞানৰ যিখন কিতাপ এতিয়া এই কিতাপখন আচলতে কি কাৰণে তৈয়াৰ কৰা হৈছে যে তৰ্ক বিজ্ঞানৰ কিতাপখন আচলতে ছাত্ৰ ছাত্ৰীক আচলতে আমি কি দিবলৈ এই কিতাপখন তৈয়াৰ কৰিছোঁ আমি এই কিতাপখন আচলতে তৈয়াৰ কৰিছোঁ আমি তৰ্ক বিজ্ঞানৰ আচলতে আমি জ্ঞান দিয়াৰ উদ্দেশ্যে আচলতে আমি কিতাপখন তৈয়াৰ কৰিছোঁ গতিকে সেইটো হ'ল আমাৰ আচলতে কি কাৰণ পৰিণাম কাৰণ বুলি আমি ক'ব পাৰোঁ এতিয়া তৰ্ক বিজ্ঞানৰ এই কিতাপখন আচলতে আমি তৰ্ক বিজ্ঞানৰ জ্ঞান দিয়াৰ উদ্দেশ্যে তৈয়াৰ কৰা হৈছে সেইকাৰণে ইয়াক পৰিণাম কাৰণ বুলি কোৱা হৈছে তাৰপিছতে কুৱেশ্যন হিচাপে আছে উপকাৰণ কাক বোলে যে কাৰণৰ অপৰিহাৰ্য অংশকে উপকাৰণ বুলি কোৱা হৈছে তাৰ নেক্সট কুৱেশ্যন লিখিছোঁ অনুকূল উপকাৰণ আৰু প্ৰতিকূল উপকাৰণ কাক বোলে উদাহৰণসহ লিখা 2019ত অহা প্ৰশ্ন এইটো আহিছে 2019 আৰু 18ত আহিছে এতিয়া অনুকূল উপকাৰণ কাক বোলে যে যি ঘটনাৰ উপস্থিতি কাৰ্য উৎপাদনৰ বাবে আৱশ্যক তাকে অনুকূল উপকাৰণ বা সদৰ্থক উপকাৰণ বুলি কোৱা হয় যি ঘটনাৰ অনুপস্থিতি কাৰ্য উৎপাদনৰ বাবে আৱশ্যক নহয় তাকে প্ৰতিকূল বা নয়াৰ্থক উপকাৰণ বুলি কোৱা হৈছে চোৱা এটাত লিখিছোঁ উপস্থিতি আৰু এটাত লিখিছোঁ অনুপস্থিতি
গতিকে উপস্থিতি মানে অনুকূল উপকৰণ, অনুপস্থিতি মানে প্ৰতিকূল উপকৰণ বুলি কোৱা হয়। এটা এক্সাম্পল ল'লোঁ যে এজন মানুহ চাদৰ পৰা পৰি মৃত্যু হ'ল। এতিয়া মৃত্যু হোৱাৰ ক্ষেত্ৰত কিখিনি কাৰণৰ ফলত মানুহজনৰ মৃত্যু হ'ল, যিখিনি কাৰণৰ ফলত মানুহজনৰ মৃত্যু হৈছে, যিখিনি কাৰণৰ ফলত মানুহজনৰ মৃত্যু হ'ল, সেই মৃত্যুৰ কাৰণখিনিক আমি ক'ম যে অনুকূল উপকৰণ বুলি ক'ম। ধৰি ল'লোঁ মানুহজন মৃত্যু হোৱাৰ মূল কাৰণ 1 নম্বৰ ধৰিলোঁ উচ্চতা, হয়তো চাদখন বহু ওখ আছিল। 2 নম্বৰ আছিল যে চাদখনৰ পৰা পৰোঁতে তেওঁ য'ত পৰিছিল সেই মাটিখিনি খুব হাৰ্ড আছিল, হয়তো কঠিন আছিল। তাৰপিছত 3 নম্বৰত আমি লিখিছোঁ হয়তো মানুহজনে বুকুত হয়তো যথেষ্ট কি পাইছিল, দুখ পাইছিল বা আঘাত পাইছিল। গতিকে এই 3টা কাৰণৰ ফলত মানুহজনৰ মৃত্যু হ'ল। গতিকে মানুহজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত যি 3টা কাৰণ, এই 3টা কাৰণ হ'ল আচলতে অনুকূল উপকৰণ। এইকেইটা হ'ল অনুকূল উপকৰণ। এই গোটেইকেইটা হ'ল আচলতে অনুকূল উপকৰণ বুলি কোৱা হৈছে। আনহাতে প্ৰতিকূল বা নিৰৰ্থক উপকৰণ কি কি? যে কি কাৰণৰ ফলত হয়তো মানুহজন মৃত্যু নহ'লহেঁতেন। এতিয়া চোৱা, যদি মানুহজনে সুচিকিৎসা পালেহেঁতেন, ভাল চিকিৎসা পালে হয়, যদি ব্যক্তিজনে কাৰোবাৰ পৰা সহায় পালেহেঁতেন, যদি ব্যক্তিজনৰ শাৰীৰিক ক্ষমতা যদি ষ্ট্ৰং হ'লহেঁতেন, শক্তিশালী হ'লহেঁতেন, হয়তো তেতিয়া মানুহজন মৃত্যু নহ'লেহেঁতেন। গতিকে এই মৃত্যু নোহোৱাৰ যিখিনি কাৰণ আমি মনতে কল্পনা বা ভাবি ল'লোঁ, গতিকে এইখিনি হ'ল আচলতে প্ৰতিকূল উপকৰণ বুলি কোৱা হৈছে। তাৰ নেক্সট কুৱেশ্যন আছে, নানা কাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজত পাৰ্থক্য নিৰূপণ কৰা। 2014ত অহা প্ৰশ্ন এইটো। এতিয়া নানা কাৰণবাদ আৰু কাৰণ সমন্বয়ৰ মাজত পাৰ্থক্য বা বৈসাদৃশ্য হিচাপে কি কি ওলাই পৰে আমি ইয়াতে উল্লেখ কৰিছোঁ। চোৱা যে নানা কাৰণবাদ কাৰণ সম্পৰ্কীয় এটা ভ্ৰান্ত ধাৰণা বা ভুল ধাৰণা বুলি কোৱা হৈছে, কিন্তু কাৰণ সমন্বয় যে কেতিয়াও এটা ভ্ৰান্ত ধাৰণা হ'ব নোৱাৰে। 2 নম্বৰতে লিখিছোঁ, নানা কাৰণবাদ চৰ্তহীনতাৰ স্বভাৱক বিনষ্ট কৰে, কিন্তু কাৰণ সমন্বয়ে কাৰণৰ যথাৰ্থ তত্ত্ব ব্যাখ্যা কৰিব পাৰে। এয়া হ'ল তাৰ নেক্সট 5 নম্বৰ প্ৰশ্নত আছে, কাৰণ সমন্বয় বা কাৰণ সংযোজন বুলিলে কি বুজা? উপযুক্ত উদাহৰণ সহ চমুকৈ ব্যাখ্যা কৰা। 2012ত আহিছে। যদি এটা কাৰ্য কৰিবলৈ একাধিক কাৰণৰ প্ৰয়োজন হয়, তেনেহ'লে সেই কাৰণসমূহক আচলতে যৌথ ক্ৰিয়াকেই কাৰণ সংযোজন বুলি কোৱা হয়। এটা কাৰ্য, কাৰণ আমি কাৰ্য এটা বুলি ইয়াতে ধৰিছোঁ। চোৱা, এইটো এটা কাৰ্য। এতিয়া এই কাৰ্যটো কৰিবলৈ যাওঁতে আমাৰ একাধিক কাৰণৰ প্ৰয়োজন হৈছে। সেই একাধিক কাৰণসমূহৰ যি সন্মিলিত বা যৌথ প্ৰচেষ্টা, সেইখিনিকে আচলতে আমি কাৰণ সমন্বয় বুলি ক'ব পাৰোঁ। এটা গধুৰ শিল, কাৰ্যটো হ'ল গধুৰ শিল, কিন্তু সেই গধুৰ শিলটো এজন মানুহে তুলিব নোৱাৰিলে। ইয়াত কেইজন মানুহে তুলিছে চোৱা, ৰামে তুলিছে, হৰি, যদু, মধু। এই যে 4জন ব্যক্তিৰ চেষ্টাৰ ফলতহে আচলতে এটা কাৰ্য হ'ল। গতিকে এই 4জন ব্যক্তিৰ যিটো সন্মিলিত প্ৰচেষ্টা বা যৌথ যিটো ক্ৰিয়া, এই যৌথ ক্ৰিয়াটোৱে হ'ল আচলতে কাৰণ সমন্বয় বা কাৰণ সংযোজন বুলি আমি ক'ব পাৰোঁ। এইখিনি হ'ল আচলতে কাৰণ সংযোজন। এইটো আচলতে যৌথ ক্ৰিয়া। এই গোটেইকেইজন ব্যক্তিৰ ফলতহে আচলতে কাৰ্যটো হ'ল। গতিকে যিকেইজন ব্যক্তিৰ ফলত মিলি কাৰ্যটো হ'ল, গতিকে এই গোটেইকেইজন ব্যক্তিৰ সন্মিলিত প্ৰচেষ্টাটোক আমি কাৰণ সমন্বয় বুলি ক'ব পাৰোঁ। তাৰ নেক্সট কুৱেশ্যন আহিল, নানা কাৰণবাদ বা বহু কাৰণবাদ বুলিলে কি বুজা? বহু কাৰণবাদ কিয় বিজ্ঞানসন্মত নহয়? 2019ৰ প্ৰশ্ন। যি মতবাদে স্বীকাৰ কৰে যে এটা কাৰ্যৰ বিভিন্ন কাৰণ থাকে, কাৰ্য এটা কিন্তু তাৰ বিভিন্ন কাৰণ থাকে, তাকে নানা কাৰণবাদ বুলি কোৱা হয়। নানা কাৰণবাদ কেনেকুৱা হয় মই এটা এক্সাম্পল কৈ দিছোঁ। ধৰা, এখন যেনিবা আমাৰ ঘৰৰ আঞ্জা বা তৰকাৰী এখন তৈয়াৰ কৰিবলৈ যাওঁতে আচলতে তাত বিভিন্ন বস্তুৰ প্ৰয়োজন হয়, হালধি, মিঠাতেল, নিমখ আদি কৰি। গতিকে পানী হওক, দালি হওক, গোটেইখিনি মিলাই যেতিয়া আমি তৰকাৰীখন বনাবলৈ যাম, গতিকে সেই তৰকাৰীখন যে বনাবলৈ গ'লোঁ, এই তৰকাৰীখন বনাবলৈ যাওঁতে যিকেইটা মিশ্ৰণৰ প্ৰয়োজন হ'ল, সেই গোটেইখিনি মিশ্ৰণৰ ফলত যেতিয়া কাৰ্যটো উৎপন্ন হ'ল, সি হ'ল আচলতে নানা কাৰণবাদ বা বহু কাৰণবাদ। এতিয়া নানা কাৰণবাদ আচলতে বৈজ্ঞানিকসন্মত নহয়। কিয় নহয় তাৰ কিছুমান যুক্তি মই ইয়াতে লিখিছোঁ। এই মতবাদ গ্ৰহণযোগ্য নহয় বা বৈজ্ঞানিকসন্মতভাৱে ই নহয়। কাৰণ ঘটনাৰ কাৰণসমূহ সামান্যীকৰণ কৰিলে দেখা যায় যে বিভিন্ন উপকাৰণ থাকিলেও সকলো কাৰ্যৰ প্ৰকৃত কাৰণ এটাই হয়। যে সকলো কাৰ্যৰ প্ৰকৃত কাৰণ সদায় এটাইহে হ'ব পাৰিব, বহুতো হ'ব নোৱাৰে। 2 নম্বৰতে লিখিছোঁ, এটা ঘটনাৰ বিভিন্ন দৃষ্টান্ত লক্ষ্য কৰিলে এটা উমহতীয়া লক্ষণ দেখা যায়। আমি জানো যে মৃত্যু হ'লেই হাওঁফাওঁৰ স্পন্দন বন্ধ হৈ যায়। এইটো মানুহৰ সাধাৰণ লক্ষণ, এইটো এটা সামান্য লক্ষণ। এতিয়া এই প্ৰমাণ কৰে যে
নানা কাৰণত কেতিয়াও আচলতে গ্ৰহণযোগ্য নহয় বা বিজ্ঞানসন্মতভাৱেও গ্ৰহণযোগ্য নহয়। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আজি তোমালোকৰ বাবে মোৰ প্ৰস্তুত কৰি দিয়া বিভিন্ন প্ৰশ্ন উত্তৰ আৰু বুজাই দিয়া তোমালোকক হ'ল। আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা। গতিকে আজিৰ ক্লাছটো মই ইমানতে সামৰিলোঁ। ধন্যবাদ।